আৰু এতিয়া এই চাংঘৰটোত উঠি চাম। হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। কেনেকুৱা আপোনালোকৰ? মোৰ কিন্তু ভালেই। আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাব লৈছোঁ। আজি দাদাৰ লগত আহি লৈ পেলাই চাপৰিলৈ, মানে কি আমাৰ খুটিলো আছে, খুটিলো আহিলোঁ। তাকে দেখাম আপোনালোকক অলপ ওচৰ পাঁজৰ কেনেকুৱা জেগাডোখৰ। ঠিক আছে, তো ভিডিঅ'টো ভালকৈ চাই থাকিব আপোনালোকে, স্কিপ নকৰাকৈ। আৰু ভিডিঅ'টো যদি কিবা কোনোবাই যদি নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি দিব আৰু দেই, লাইক কমেণ্ট কৰি দিব কেনে লাগিছে ভিডিঅ'টো, আৰু কেনেকুৱা বনাব লাগিছিলে বুলি ধৰক ভাল বেয়াটো অলপ কমেণ্ট লিখি দিব আৰু। তো আজিলৈ মানে কি মানে তাৰপিছত মানে কি ভিডিঅ'টো আৰম্ভ কৰোঁ। ঠিক আছে বলক। বন্ধুসকল, আজি আমি ৰাতিপুৱাই খুটিলৈ যাম বুলি ওলাই আহিলোঁ। তাৰপিছত ইয়াত দেখিছে গোটেইকেইটা মানে নিজৰ খুটি আছে, গৰু ম'হ। তো নিজে ৰাতিপুৱা টাইমত নিজৰ ডিউটি ওলাই গৈছে। আৰু সেইফালে দেখিছে মাছ মৰি আছে, জ্বলোৱা আছে, বেপাৰী আছে, মাছৰ দাম দৰ কৰি আছে। এয়া খুটি পাইছে, গান গাইছে। এজন বুঢ়ী মানুহ দেখিছে আপোনালোকে, এজনো খুটি আছে। তাৰপিছতে আমি পাৰলৈ আহিছোঁগৈ আৰু বন্ধুসকল, ঘৰ পালোহি নাওলৈ। এতিয়া চবেই আমি খোজকাঢ়ি গৈ আছোঁ। এইটো বালিডোখৰ ব্ৰহ্মপুত্ৰ হয়। এতিয়া পানী নথকাৰ কাৰণে এনেকৈ খোজকাঢ়িব পৰা হৈছে, নহ'লে ব্ৰহ্মপুত্ৰৰ পানী বহুত ভৰপূৰ হৈ থাকে এইটো। তাৰপিছত এতিয়া আমি গৈ আছোঁ এনেকৈ লাহে লাহে বালিৰ ওপৰত। দিনত খোজকাঢ়িবলৈ খুব বহুত বেয়া, মানে কি ৰ'দ যেনেকৈ পৰিছে ন, বালিত আপুনি সুদা ভৰিৰে খোজকাঢ়িব নোৱাৰে। সেইবাবে এতিয়া ঠাণ্ডা দিনা অলপ বতৰ ৰাতিপুৱা সোনকালে যোৱা হয়। চবেই গৈ আছে নিজৰ টিফিন পানী। এইডোখৰ অলপ পানী মানে আছে, ইয়াতে অলপ খোজকাঢ়িব লগা হয়। জেগাটো মানে পানী বেছি নহয়। বন্ধুসকল, এইকেইজনৰ ড্ৰেছবিলাক চাই আপোনালোকে নাভাবিব যে এইবিলাক হালোৱা হয় বুলি। এইবিলাক একোজন মানে হেভি মালিক বুলি ক'ব লাগিব। ম'হ গৰু থকা মালিক, হেভি মালিক। কিন্তু ডিউটি মাৰি থাকোঁতে এজত আহে সিহঁতে। চিম্পুল ড্ৰেছত থাকি বেছি ভাল পায়। এনেকৈ গৈ আছে আৰু চবেই লাহে লাহে। এতিয়া চবেই নিজৰ স্কুটি গুচি গ'ল। তাৰপিছত আমি দুই ভাই গৈ এইফালে আমাৰ খুটিটো অলপ ছাইডত আছে, আমি এনেকৈ দুটাই এইফালে আহিলোঁ। সিহঁতৰ খুটি সেইফালে আছে। এয়া আমাৰ চাংঘৰটো বৰ ধুনীয়াকৈ দাদাই বনাই থৈছে। এইটো বৰ ধুনীয়া হাৱা মাৰি থাকে, ইয়াত ধুনীয়া জীয়াই থাকিবলৈ। ইয়াত ডাঙৰ এই বৰগছটোৰ লগত একেলগে জড়িত আছে ঘৰটো। আৰু দেখিলে জখলা কেনেকুৱা ষ্টাইলৰ, এনেকুৱা জখলা চাগে দেখাই নাই ক'তো। আৰু গছজোপা অলপ দেখাই দিছোঁ, দেখিছে বিশাল গছ। ইয়াৰ লগতে কুকুৰা চুকুৰা চব পোহে। আৰু এইফালে বন্ধুসকল দেখক কি মজা ঘোঁৰা। এইবিলাক আচলতে মালিক নথকা নহয়, মালিক আছে, খালি এনেকৈ এৰি থৈ দিয়ে আৰু।
ৰাতিপুৱা গধূলি যায় নিমখ খাবলৈ মালিকৰ ওচৰলৈ। দেখিছে কিমান ধুনীয়া শকত হৈ আছে এইটো ল'ৰাটো। এইফালে দেখিছে বগা ঘৰটো বৰ ধুনীয়া দেখিবলৈ। সেইটো এটা এয়া ভালকৈ চফা কৰা নাই। ইয়াত অহা মানে ইয়ালৈ অহা বেছি দিন হোৱা নাই, মানে খুব দিন 10 দিন 15 দিন হৈছে আমাৰ ইয়াত আমাৰ খুঁটিটো অনা। সেইকাৰণে ভালকৈ চফা এইবিলাক জংঘলটো মুকলি কৰা নাই, নহ'লে সেই আগলৈ আছিলে। তাৰপিছত এই মালিক অহা দেখি গৰুকেইটাও আহিছে আৰু নিশা হ'লে ঘাইবোৰ আৰু দমৰা ডাঙৰ গৰুবিলাক বান্ধি নথয়, এৰি থৈ দিয়ে নিশা। পোৱালিবিলাক বান্ধি থৈ দিছে ইয়াত। এয়া পোৱালি, এই পোৱালি বিচাৰি মানে আকৌ আহেগৈ যে মাককেইটাই, সেইকাৰণে ইয়াত বান্ধি থৈ দিছে। আৰু এতিয়া গাখীৰ খীৰাব অলপ পাছত গাইবিলাক আহি আছে। এইটো দাদাই জাক দিছে ধুনীয়াকৈ, ঝাৰুপাতৰ পৰা ধুনীয়া ধোঁৱা ওলায়। তেতিয়া মাখি আমনি নকৰে আৰু তেতিয়া গাখীৰ খীৰাব ভাল। তেতিয়া এয়া আৰু আছে আহিবলৈ, আহি আছে লাহে লাহে। এয়া বৰ ধুনীয়া চব্জি ওলাইছে মাৰচাং। আমি মাৰচাং বুলি কওঁ, বেলেগে কি কয় নাজানো দেই। বৰ ধুনীয়া হৈছে কিন্তু দেখিছে, খাবা আৰু এইফালে কুকুৰা পোহে দাদাৰ লগতে, উমনি বহিছে। এইটো খালী, এইটো নাই, কিছুমান পোৱালি চৰাই আছেগৈ। এইফালে জলকীয়া আছে কেইটামান, এইফালে গছটো মৰি গ'ল। আৰু লগতে শাক পাচলিও বাৰী কৰে নিজৰ কাৰণে। জলকীয়া বৰ ধুনীয়া লাগিছে। দেখিছে জলকীয়া বৰ ধুনীয়া লগাইছে দেই দাদাই। লমালমে লাগিছে, লমালম বুলি কয় নহয়, নে কি বুলি কয়? বৰ ধুনীয়া হৈছে আকৌ দেই জলকীয়াটো। এইকেইটা কেনেকৈ লাগিছে, পাতে কম আছে, জলকীয়াই জলকীয়া। ইয়াৰ গোবৰৰ সাৰ পাইছেতো, একদম মানে অৰিজিনেল সাৰ আৰু। ইয়াত কোনো আৰু ইউৰিয়া চিউৰিয়া এইবিলাক মিক্স কৰা নাই, এইবিলাক অৰ্গেনিক চব্জি বুলি কয়। লগতে অমিতা গছৰ বাৰী কৰিছে। এইফালে লাও চাও কি হয় আৰু কোমোৰা চোমোৰা। এইটো কয় মতা অমিতা। বগৰী গছ চাপৰিত কিলো বগৰী গছ তামাম পাব, দেখিছে? বগৰী গছ, এইফালে বগৰী গছ, এইফালে বগৰী গছ, আৰু এইফালে এটা চাপৰি আছে অকল বগৰী গছৰ পৰাই বিখ্যাত ক'ব লাগিব আৰু। তামাম বগৰী গছ, গৰুৱে খায়, ছাগলীয়ে খায়, হাগি দিয়ে, তাতে আকৌ উঠি যায়। লগতে গুটিটো চুবাই নিদিয়ে ন, এইটো গোবৰৰ লগত মিহল হৈ পৰি যায় ধুনীয়াকৈ, আকৌ বৰষুণ দি পায় আৰু গজি যায় আৰু। এয়া অমিতা গছ ইমান ভাল বিধৰ হোৱা নাই, পেটনা মেটনা হৈছে। আমাৰ খুঁটিটো এনেকুৱাই আৰু। বন্ধুসকল, এতিয়া মই ওলাই আহিছোঁ ঘৰলৈ যাওঁগৈ বুলি। তাৰপিছতে লগৰ এটা আছে, তাকে লগ
লগ ধৰি ঘৰলৈ যাওঁগৈ আৰু তেওঁৰ লগৰটো মাতো ক'ত আছে মই চিনি নাপাওঁ আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াততো তো তাৰ খুঁটিটো কোনটো মই নাজানো এতিয়া বিচাৰিব লাগিব খুঁটিটো বিচাৰি নাপালোঁ এতিয়া মানুহটো আৰাম মোক চাই শুই আছে ইয়াত এনেকুৱা মানুহ এইজন যাবি নে যা বলো যাব লাগে আৰু এতিয়া আমি গৈ আছোঁগৈ দেই ঘৰলৈ ৰদ যিহে দিছে ছাতি লৈ লৈছোঁ আৰু এজনে আকৌ ৰাতিপুৱা উঠি আহিছে ব্ৰাছ কৰি এতিয়া টাইম পাইছে খুঁটি কাম চাম কৰি শেষ কৰি হয় নাই অঁ বুলি কৈ দে হয় য়েছ তো বন্ধুসকল আহি ঘৰ পালোগৈ বৰ গৰম একদম নক'ব টিকা ফটা ৰ'দ ক'ব লাগিব আৰু অৱস্থা বেয়া কৰি দিলে তো সিমানতে আৰু ভিডিঅ'টো সমাপ্ত কৰিম আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আজিলৈ বাই